महादेव हे माता हे पिता আজি এই গৃহৰ ভাগৰ পৰা কালিৰ পৰা থাকি খুৱাই বোৱাই শস্য খাই ৰাতি টোপনি বিচনাৰ পৰা ধৰি একেবাৰে নিজৰ ঘৰত থকা দিয়ে নিজৰ ঘৰটো ইমান ফেচিলিটি নাপাওঁ ইমান শান্তি পাইছোঁ বহুত শান্তি দিছে গৃহস্থই বহুত আৰামত ৰাখিছে এক তিল দুখ পাবলৈ দিয়া নাই এতিয়া পুনৰ ওলাইছোঁ ভোলাগুৰি গহপুৰ ভোলাগুৰি বাসালৈ ওলাইছোঁ হয় এইখনতে উঠক এইখন অঁ সাপৰ সৰু ডাঙৰ নাই হয় গুৰু বুলি কৈছোঁ হয় কৈছোঁ নে সাপৰ সৰু ডাঙৰ নাই হয় সৰ্পই হয় হয় দেখা অঁ যাবানে যাম আকৌ যাম অঁ ঠিক আছে এই নমস্কাৰ আৰু এইফালে আছে আমাৰ গোবিন্দ পিতাই হয়তো বহুতে চিনি পাইছে আজি মনটো অলপমান বেয়া লাগি আছে কাৰণ ইমান ধুনীয়াকৈ ভিডিঅ' বনালোঁ বহুত জেগা ঘূৰিলোঁ নহয়নে বাৰু একেবাৰে হয় আৰু একেবাৰে শেষত আজি যাব ওলাইছে এই বেগটো লৈ আহিছিলে ককাই ঘৰৰ পৰা আৰু এতিয়া আমি চেণ্টাৰত থৈ আহিমগৈ বাৰু বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা প্ৰায় 17-20 কিলোমিটাৰমান হ'ব খুৰা ঘৰলৈ আৰু অৱশেষত এয়া মই আগবঢ়াবলৈ ওলাইছোঁ বাকী এয়া আছিলে আমাৰ ভগা বজা কেনেকুৱা পালে নাজানো কি খুৱাব পাৰিলোঁ নাজানো যদি ক'ৰবাত বেয়া পাইছে নিজৰ ল'ৰা বুলিয়ে মাফ কৰি দিব আৰু দেই কৃষ্ণ অ' দেহা নক'বা ভগা পজা বুলি নক'বা সকলোৰে ভগা পজা আমাৰো ভগা পজা এই দুদিনীয়া সংসাৰ এখন গৃহ মানে ঘৰ ইয়াত আজি আছোঁ কাইলৈ নাই কোনোবাই 10 তলা বিল্ডিং বনাইছে কোনোবাই টাইলছ মৰা ঘৰ বনাইছে কোনোবাই সুন্দৰ চেণ্টেৰী লেট্ৰিন বনাইছে সেইবিলাক পিছৰ কথা ধন টকা যাৰ মন তাৰ আমি ভগা ঘৰ হ'লেও ইয়াত আমাৰ টোপনি আহিছেই যি কি নহওক এয়া এতিয়া আমি আগবঢ়াবলৈ ওলাইছোঁ গৈ থাকোঁ আৰু আহক কৃষ্ণ প্ৰভু হে অনন্ত স্বামী শিৱ ৰাম শিৱ শংকৰ বাবা ভোলেনাথ হৰে হৰ মহাদেৱ হে মাতা হে পিতা আজি এই গৃহৰ ভাগৰ পৰা কালিৰ পৰা থাকি খুৱাই বোৱাই শস্য খাই ৰাতি টোপনি বিচনাৰ পৰা ধৰি একেবাৰে নিজৰ ঘৰত থকা দিয়ে নিজৰ ঘৰটো ইমান ফেচিলিটি নাপাওঁ ইমান শান্তি পাইছোঁ বহুত শান্তি দিছে গৃহস্থই বহুত আৰামত ৰাখিছে এক তিল দুখ পাবলৈ দিয়া নাই এতিয়া পুনৰ ওলাইছোঁ ভোলাগুৰি গহপুৰ ভোলাগুৰি বাসালৈ ওলাইছোঁ আকৌ পুনৰ সকলোৱে ঘৰুৱাই আশীৰ্বাদ কৰক আকৌ যাতে এদিন এই গৃহভাগ এই ঘৰভাগ যাতে পৰিদৰ্শন কৰিব পাৰোঁ কৃষ্ণ বন্দে মাতৰম জয় জগন্নাথ আমি আগবঢ়াবলৈ যাওঁ কৃষ্ণ এয়া আমাৰ গাঁও আছিলে গাঁৱৰ মানুহ হয়তো চাগে আপুনি প্ৰতি ঘৰ নাপালোঁ দুজন এজনক লগ পালে ব্যক্তি কেনেকুৱা পালে নিশ্চয় পাইছোঁ আপুনি বহুত গাঁৱত ঘূৰিছে নহয় এনেকুৱা ফ্ৰী গাঁৱৰ মানুহ পাইছেনে আমাৰ গাঁৱৰ নিচিনা নিশ্চয় পাইছোঁ হয় সকলোৱে মৰম দিছে মৰম যাচিছে মই এইখন এল পি স্কুলতে মই পঢ়া মানে কৃষ্ণ গম পাইছে এইখন এল পি স্কুলত মই সৰুতে অধ্যয়ন কৰিছিলোঁ মানে আৰু আপোনাৰ আগৰ ভিডিঅ'টোত মোৰ হাইস্কুলখন দেখুৱালোৱে ওচৰতে পঢ়ি আছোঁ আৰু আকৌ এদিন আনিম তেতিয়া হয়তো কলেজখন দেখুৱামগৈ ন আৰু এয়া কলেজো আছে ন ওচৰতে আছে কলাবাৰী কলেজ কলাবাৰী ব্লক পাবগৈ নালাগে ওচৰতে আছে কলেজখন তাৰপৰা নাম কি কলাবাৰী মহাবিদ্যালয় কলাবাৰী মহাবিদ্যালয় বিদ্যালয় ভাগৰ নাম ন হয় কলেজখনৰ নাম ধন্যবাদ মই আপোনাক এদিন কথা দিছিলোঁ এদিন আনি আমাৰ ঘৰত ৰাখিম বুলি সেই কথা সম্পূৰ্ণ কৰিলোঁ নে একদম সম্পূৰ্ণ আকৌ এদিন আনিম নিশ্চয় কৰিছোঁ
বাচ্চা আশীৰ্বাদ কৰিছোঁ হয়। ৰাতি থাকি বহুত ভাল পালোঁ হয় নিজৰ ঘৰৰ নিচিনা ফেচিলিটি পালোঁ হয় বোৱা চাহে তাহে ভাতে পানীয়ে হয় পিঠাই পনাই হয় নিজৰ ঘৰতকৈ অধিক পালোঁ বাবা হয় ধন্যবাদ আকৌ আশীৰ্বাদ কৰিছোঁ হয় আৰু আশীৰ্বাদ কৰা হয় কেতিয়াবা যাতে প্ৰভু ভগৱন্তই আকৌ আনি স্থিতি কৰা ঠিক আছে আহক আমি গাড়ীটো চাই দিব লাগে অঁ যেতিয়া মোৰ ছাত্ৰ কি নামটো কি মাৰ নাম কি কাজু কাজু অঁ আৰু তুমি সপোন হয় তোমালোকক হয় যিমান পাৰোঁ হয় সহায় কৰিম ঠিক আছে যিমান পাৰোঁ সহায় কৰিম আকৌ লগ মোক পাম লাগে মোক মানুহ লাগে হয় আৰু এইটো লওক বাটত খাব আৰু দেই বেয়া চেয়া নাপাব উঠক নমস্কাৰ হয় এইখনতে উঠক এইখন অঁ সাপৰ সৰু ডাঙৰ নাই হয়। হয় গুৰু বুলি কৈছোঁ হয় কৈছোঁ নে সাপৰ সৰু ডাঙৰ নাই হয় সৰ্পই হয় হয় দেখা অঁ যাবানে যাম যাম আকৌ যাম অঁ ঠিক আছে এই কাজুক লৈ যাবা লৈ যাম দেই দেখা অঁ হ'ব কাজুক লৈ যাবা দিয়ক আপুনি যাওক দেই আহোঁ দেই হয় উঠক কৃষ্ণ আৰু উঠাই দিলোঁ টকা গাড়ীত আপুনি সেই ভোলাগুৰিত গাড়ীখন উঠাই দিব কৰিব কৰিব আৰু তোমালোক হয় কোন অঁ দেই অঁ আপুনি গাড়ী ভাড়া দিব নালাগে মই গাড়ী ভাড়া দি দিছোঁ এই আপোনাৰ একেবাৰে ঘৰলৈকে মই গাড়ী ভাড়া দি দিছোঁ ঘৰত ঘৰ গৈ থৈ আহিব কৃষ্ণ তথাস্তু ঠিক আছে যাব অঁ নমস্কাৰ হয় নমস্কাৰ নমস্কাৰ হয় লগ পাম আকৌ দেই ঠিক আছে যাব যাবা দেই হয়